বাছ আমি খৈৰাবাৰী পাই গ'লো এতিয়া কংকনে মোৰ লগত কংকন আছে কংকনে ভ্লগছ বনাব মোৰ বন্ধুসকল আপোনালোকৰ আহিব পাৰে গ্ৰাছলেণ্ড এটা খুব ধুনীয়া ঠাণ্ডা পানী আৰু গাটো ইমানে বঢ়িয়া লাগে মানে কংকনে কিবা বনাই আছে কংকন হাত দাঙি দিয়ে মোৰ বোলে ইয়ে কিমান মানুহ হৈছে ইমান পানী পৰি আছে পানীৰ শব্দবিলাক শুনো কিমান ধুনীয়া ৱাও গাৰৱাটো মজা হয় পিকনিক বাছ আমি খৈৰাবাৰী পাই গ'লো এতিয়া কংকনে মোৰ লগত কংকন আছে কংকনে ভ্লগছ বনাব মোৰ ভ্লগছো হ'ব বাৰু সকলো চাৰি আমি পানী খাম বহুত পিয়া লাগিছে আমি হঠাতে প্লেনিং কৰিছোঁ হঠাতে প্লেনিং হৈছে গ্ৰাছলেণ্ড তো গ্ৰাছলেণ্ড যাম কাৰোবাই আহিছোঁ মানে আমাৰ নদীৰ পানীগিলা গৰম হৈ কাৰণে গ্ৰাছলেণ্ড হৈছে তাতে বৰষুণো দি থাকে মেবি বৰষুণ পাব বৰষুণ আমি সুন্দৰ দৈ খাই কেনে লাগি আছে বাইদেউৰ দোকানত বঢ়িয়াকৈ দৈ খালোঁ পানী খালোঁ এয়া বহুত খুব ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰাখিছে বিৰাট বেছি ভাল লাগছে মই আগতে একবাৰ গ্ৰাছলেণ্ড আহিছোঁ আৰু এতিয়াও আহিছোঁ OMG মানে একদম বিৰাট বেছি পৰিৱেশটো ধুনীয়া আৰু সেউজীয়া পৰিৱেশত তাতে ইমান গৰমত বতাহ মাৰি আছে আমি বাইকত আহিছোঁ চাৰিচকীয়াত আহিলেও কিন্তু ভাল লাগিল হয় হ'লেও বাইকত বেছি এটা ভাল লাগে তাতে আমি ছয়টা আহিছোঁ তো পাছফালে আছে 7টামান পিছত আহি আছোঁ বিৰাট বেছি ভাল লাগিছে আমেজিং মজা কিনে নি দিব বৰ্তমান আমি আছোঁ শুকলি নদীৰ ওপৰত আৰু আপোনালোকে দেখিছে এখন শুকলি নদীৰ দলং আৰু তলত আপোনালোকে বালি দেখিছে কিন্তু দিনত বোলে 4বাৰ 5বাৰ পানী আহে আৰু ইমান স্পীডত পানী আহে বোলে গাড়ী চাৰি উটুৱাই লৈ যায় মানে যিহেতু আমাৰ হঠাৎ কৰা প্লেনিং সেইকাৰণে আমি কল্ড ড্ৰিংকছ কেক কিবা কিবি লৈছোঁ আৰু আমি পাই গ'লোঁ গ্ৰাছলেণ্ড আৰু 2 কিলোমিটাৰ যাব আছে এইটো ৰাস্তা দি যাব লাগিব আমি গোটেই টোটেল 6জনমান আহিছোঁ আমি ৰাস্তাটো দেখুৱাই দিছোঁ এইপিনে আহিব লাগিব আপোনালোক আৰু এয়া সেউজীয়া পৰিৱেশৰ মাজেৰে যাব লাগিব আৰু মই ইয়াতে দেখিছোঁ প্ৰায় খেতি কৰা মানুহ বহুত আছে মানে আৰু এইফালে মানে খেতি কৰিলে আৰু এয়া হ'ল লেচাৰা গছ বহুত প্ৰায় 2 বিঘামান মাটি লেচাৰাৰে খেতি কৰিছে আৰু তামোল গছ দেখিছে বহুত বেছিয়ে তামোল গছ আছে আৰু চাহপাতৰ গছো আমি আহোঁতে পাইছোঁ আৰু ফাইনেলি পাই গ'লোঁ গ্ৰাছলেণ্ডৰ মেইন গেটখন বাইকত 50 আৰু 4 হুইলাৰত আপোনাৰ 100 টকা ল'ব আৰু সেউজীয়া পৰিৱেশ অকণমান পানী পাইছোঁৱে অলপমান দেখাই দিওঁ আপোনালোকে যদি আহে তেতিয়াহ'লে গম পাব আৰু আমি খুব ধুনীয়া ভিডিঅ' দিম জলজীৱন আঁচনি ইয়াতে আছে এইখিনি মনত ৰাখক এইপিনে চাওক গ্ৰাছলেণ্ড মানে গ্ৰাছ মানে ঘাঁহনি পথাৰ এইবিলাক চাওক পৰিৱেশটো চাওক ভিতৰৰ ৰাস্তা মই মানে গ্ৰাছলেণ্ডত এইবাৰ 3বাৰ হ'ব 3বাৰ অহা হ'ব কিন্তু মই এটা গা ধুবা যি দুবাৰ আহিছিলোঁ একবাৰো গা ধুবা পৰা নাই এইবাৰ গা ধুবাক লাগি আহিছোঁ আৰু ইয়াতে বোলে খুব পৰিষ্কাৰ পানী আৰু পৰিৱেশটো আপোনালোকে দেখিছে ইমান পৰিষ্কাৰ আৰু কংকন বোলে 2 বছৰো আহিছে আৰু এইবাৰো আহিছে আৰু পিকনিক খাওঁ গৰমৰ দিনত পিকনিক যোৱাবাৰ আছে মই ডিচেম্বৰত আহিছিলোঁ মানে মেইন জেগা পাই গ'লোঁ দেই কি সুন্দৰ পৰিৱেশ গা ধুব লাগিব গা ধোৱা চাওক 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 মোৰ বোলে ইয়ে কিমান মানুহ হৈছে ইমান পানী পৰি আছে পানীৰ শব্দবিলাক শুনো কিমান ধুনীয়া গাৰৱাটো মজা হয় পিকনিক বা বহুত ধুনীয়া পিকনিক মই ক'বাই নোৱাৰিম মানে কি আহি গ'লো বঢ়িয়া বাপৰে বাপ যিমান মানে গমেই পোৱা নাছিলোঁ ফটোটো ভিডিঅ'তে দেখা পাইছিলোঁ ইমান হ'ব বুলি ভবা নাছিলোঁ কিন্তু ইমান ধুনীয়া পৰিৱেশ মই দেখুৱাই আছিলোঁ দেই এই চাওক পৰিৱেশটো চাওক কিমান ধুনীয়া ইমান স্পীডত পানী মানে যাই আছে আৰু এইফালে বহুতে পৰ্যটক আহিছে মানে ইয়াতে চব বাইক লৈ আহিছে আৰু ভাল খুব ধুনীয়া বাপৰে বাপ আজি গা ধোৱাটো খাটাং পানীটো ইমান পৰিষ্কাৰ বাপৰে বাপ বহুত পৰিষ্কাৰ পানী দেই চবে মানে গা ধুবা আহিছে দেই চবে গা ধুই আছে এইবিলাক চাওক গোটেই সেউজীয়া ঘাঁহ ইয়াতে ফটো উঠোৱা খুব ভাল মানে কিছুমান চাপৰি ইয়াতে গাড়ীবিলাক অকল এয়াই আৰু গাছ মকাই আছে আৰু যদি মুঠত খাওঁৰীয়া মানুহ হয় তেতিয়াহ'লে আহিবি ইয়াতে খিলে পুচি কংকন এপিনে যাব পৰা যাবনে নাযায় কংকন এপিনে যাব ঠাণ্ডা বল বল কি লগটো মানে আনবা যাবি নেকি মোবাইল আনবা যাবি তুমি নাহা এইফালে আৰু
তাক লাগি মোবাইল চোবাইল নিব নোৱাৰা মোবাইলটো পৰি গোটেই উঠি যাব আমি তাক লাগি যাম মোবাইলটো পাৰত থৈ কিনে যাম এই কংকন গাড়ীয়ে আছে ফটো তাক বোলে ফটো উঠাব লাগে ফটো উঠাই দিয়ক কেইটামান यहाँ आकर पता चलता है कि पानी कितनी जोरों से बह रहा है। कुछ साल पहले कुछ स्टूडेंट्स यहाँ पर आए थे बेलीज के इन जंगलों में एक फील्ड ट्रिप के लिए और वो इस तरह के वाटरफॉल के पास पहुंचे और उनमें से एक जो কংকনে কিবা বনে আছে কংকন হাত দাঙি দিয়ে इसीलिए इस पानी की जानलेवा ताकत को कम समझने की गलती कभी मत कीजिएगा। कोई और जगह होती तो मैं यहाँ বন্ধুসকল আপোনালোকৰ আহিব পাৰে গ্ৰাছলেণ্ড এটা খুব ধুনীয়া ঠাণ্ডা পানী আৰু গাটো ইমানে বঢ়িয়া লাগে মানে নকবি মোৰ পিছফালে দেখিছে ইমান শব্দ ওলাই আছে পানী আৰু ইমান ঠাণ্ডা পানী শিলৰ পানীখিনি আপোনালোকে উপভোগ কৰিবৰ কাৰণে আহিব পাৰে গ্ৰাছলেণ্ড আৰু শব্দ আৰু ইমান ডাঙৰ ইমান ঢৌবিলাক গৈ আছে ভয় লগা ঢৌবিলাক আৰু মোৰ লগত আছে কংকনে মানে কিবা বনাই আছে কংকন ফটো মাৰিব লাগে বোলে তাক কাটি আছে বহুত দূৰ হ'লেও বাৰু মই চেষ্টা কৰিম এতিয়া গা ধুলো খুবেই ভাল লাগিছে আৰু কি পাৰি আপোনালোকক দেখুৱাম বাৰু যিখিনি পাৰোঁ আপোনালোকক ভিডিঅ'টো দেখুৱালোঁ আৰু আমি ভবা নাছিলোঁ সোনকালে আহিব লাগিব বুলি কাৰণ তাত ৱাৰ্ণিং লিখা আছে যে ৰাতিপুৱা 10 বজাৰ পৰা 4 বজাৰ 5 বজালৈহে তাতে থাকিব পাৰিব তাৰ ওপৰত নোৱাৰিব আৰু পানীৰ প্ৰকোপটো বহুতেই বেছি আছিল সেইকাৰণে আমি সোনকালে ঘৰলৈ উভতিব লগা হ'ল আজিলৈ বাই বাই যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব দেই